guys, welcome back to my YouTube channel. আশা কৰো সকলো ভালে আছে। আপোনালোকটো ভালেই আছে, কিন্তু মোৰ বহুত বেছি গা বেয়া আছিলে, যাৰ কাৰণে মই vlog দিব পৰা নাছিলো। এতিয়া অলপ চলপ ভাল পাইছো, কিন্তু মানে গা চা বেয়া থাকিলে মন চনবোৰ ভাল নালাগে, যাৰ কাৰণে ভিডিঅ' দিব পৰা নাযায়। আৰু সেইটো কাৰণে আজি বহুত দিনৰ মূৰত এটা vlog ষ্টাৰ্ট কৰিছো। আজি ৰাতিলৈ যাম গুৱাহাটী। কি কামত যাম, কি লৈ যাম সেইটো নকওঁ, আৰু ব্লগটো চাই থাকক, তেতিয়া নিশ্চয় গম পাব। ইমানেই লৰালৰি হ'ল যে মোৰ ভিডিঅ' কৰা নহ'ল, আৰু পাপায়ো ক'লে যে সোনকালে ওলোৱা, কাৰণ দুদিনৰ কাৰণেহে আমি গুৱাহাটী বিশেষ কাৰণত আহিছিলোঁ। গতিকে ভিডিঅ' কৰাটোতো নহ'লেই, আৰু মোৰ বহুত বেছি টোপনি আহিছিলে, যাৰ কাৰণে মই শুই গ'লোঁ। এতিয়া একেবাৰে ৰাতিপুৱাহে আপোনালোকক লগ পাম, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। ফাইনেলি আহি পাই গ'লোহি গুৱাহাটী। এতিয়া অলপ ৰেষ্ট ল'ম, আৰু তাৰ পাছতে আপোনালোকক দেখাই যাম ভিডিঅ'টো। আপোনালোকে কোনো স্ক্ৰিপ্ট নকৰি ভিডিঅ'টো চাই থাকক। এতিয়া আমি আহিছোঁ চিৰিয়াখানালৈ। আজি চাওঁচোন বলক চিৰিয়াখানাতনো কি দেখা পাওঁ, আপোনালোকক দেখাই যাওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। চাৰ্ট এখন মৰা আছে, য'ত সকলোবোৰ লিখা আছে। ইফালে ইমানেই গাড়ীৰ ভিৰ আজি সঁচাকৈ। এইফালে এই বাইক ৰখাই থোৱা আছে, এয়া হৈছে মা, আৰু ইফালে পাপাই গাড়ী ৰখাই ল'লে। এতিয়া গৈ থাকোঁ আমি। আজি কিন্তু সঁচাকৈ চিৰিয়াখানাত বহুত বেছি মানুহ দেখা পাইছোঁ। ইফালে চাগে টিকেট কাটিব লাগিব। এয়া লাইনত ৰৈ আছোঁ, এতিয়া পুৰা এক্সাইটেড হৈ আছোঁ চাবৰ কাৰণে। ইফালে অলপ কিবা এটা শুনা পাইছোঁ। এয়া বান্দৰ দেখা পাইছোঁ, ইমান চিঞৰি আছে ইহঁত দুটাই। সঁচাকৈ দেখি বহুত বেছি ফূৰ্তি লাগিছে। বহুত দিনৰ মূৰত এনেকুৱা বান্দৰ দেখিছোঁ। ইহঁতিয়ে চিৰিয়াখানাত প্ৰথমটো আকৰ্ষণ কৰিছে। বহুত বেছি ধুনীয়া লাগিছে। চাই থাকক, আপোনালোকেও দেখাই যাম সকলোবিলাক। এইফালে সঁচাকৈ পৰিৱেশটো বহুত বেছি ধুনীয়া হৈ আছে। বলকচোন আৰু কিনো দেখা পাওঁ চাই যাওঁ। এইফালে দেখা পালোঁ ঘঁৰিয়াল আৰু কাছ একেলগে। চাওকচোন, মই অলপ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। কিমানখিনি দেখুৱাব পাৰিছোঁ নাজানো, কিন্তু মানে এনেকুৱা জালিৰ সিপাৰেদি দেখুৱাবলৈ অলপ অসুবিধা হয়। তথাপিও দেখুৱাইছোঁ জুম কৰি হ'লেও। আপোনালোকেও চাই থাকক মোৰ লগতে। এয়া হৈছে ঘঁৰিয়াল আৰু কাছ। দেখিবলৈও সঁচাকৈ বহুত ধুনীয়া। ইয়াত এনেকুৱা ৰাস্তাবোৰ দেখিবলৈ বহুত ধুনীয়া লাগে। আৰু এইফালে আছে চৰাই। এয়া এইবোৰ চৰাই, মই আপোনালোকক চাৰ্টবিলাক দেখাই দিছোঁ। এইবিলাক চৰাই ইয়াত দেখা পাম, কিন্তু মই সকলোবোৰ চৰাই দেখা নাপালোঁ, কাৰণ মই চাপৰ, সেইকাৰণে। বিভিন্ন চৰাই খাদ্য গ্ৰহণ কৰি আছিলে, আৰু বহুত চৰাই ওপৰত উঠি আছিলে। সকলোবোৰ দেখাব নোৱাৰিলোঁ, তথাপিও ইয়াত অলপ প্ৰজাতিৰ চৰাই দেখা পালোঁ। যিখিনি দেখা পালোঁ মই আপোনালোকক দেখাইছোঁ। আপোনালোকেও চাই থাকক ভিডিঅ'টো। ৰং বিৰঙৰ চৰাই দেখি আপোনালোকৰনো কেনেকুৱা লাগিলে কমেণ্টত ক'বলৈ নাপাহৰিব। মোৰ কিন্তু চৰাইখিনি দেখি বহুত বেছি ভাল লাগিলে। আৰু এইফালে আমাৰ ঘৰত থকা আটাইতকৈ সুন্দৰ বস্তুটো দেখিলোঁ। সেয়া বান্দৰে অমিতা খাই আছে। এইফালেনো কি আছে চাওঁচোন বলক। এইফালে আছে হৰিণা। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে দেখিছেনে নাই নাজানো। অলপকৈ সেই গঁৰালটোত বহুত আছে, কিন্তু বাহিৰত দুটাহে ওলাই আছে অকল। সেয়া হৈছে হৰিণা। দেখিবলৈ ইমানেই ধুনীয়া, শিংকেইটা বহুত ধুনীয়া সঁচাকৈ। এইটো চাওক, বহি আছে।
মোৰ মোবাইল ধৰি ধৰি হাত বিষাই গ'ল, মাক দি দিলোঁ ধৰিবলৈ। ইফালে আছে, ইফালে এইটো কি হয় চাব লাগিব। এইফালে মই ভালকৈ ধৰিব নোৱাৰিলোঁ। এইফালে অকল মই বগলীজনীকে দেখা পালোঁ, কাৰণ এইফালে হাবি আছিলে আৰু বাকীখিনি আছিলে এইফালে দেখা পালোঁ দুটা এশিঙীয়া গড়, এইফালেও এটা এশিঙীয়া গড় আছে। পিছৰ পাৰ্ট 2ৰ ভিডিঅ'টোত আপোনালোকে আৰু ধুনীয়া ধুনীয়া জীৱ জন্তু দেখা পাব, গতিকে পাৰ্ট 2 ভিডিঅ'টো চাই থাকক।